কিৰতি গাই মুখখন এইফালে উহাৰটো সিফালে ৰেস্পাইট বিচাৰি তুমি অৱসাদৰ পৰা মুক্তি বিচাৰি তুমি এখন ঠাইলৈ আহিছা তুমি এখন ঠাইক বদনাম কৰি কিয় যাবা নৰ্থ ইষ্টত কি আছে সেয়া আমাৰ দেশৰ নেতাইও জানে আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টেও জানে মিডিয়ায়ো জানে নৰ্থ ইষ্ট ইজ মেজিক নৰ্থ ইষ্টক লৈ কি ক'ব বিচাৰে নৰ্থ ইষ্টক লৈ যথেষ্ট ধুনীয়া কথাও আছে কণ্ট্ৰভাৰ্চিও শেহতীয়াকৈ শুনা গৈছে চ' ফাৰ্ষ্টত আমি ভালখিনিয়ে জানিম অকণমান চমুকে নৰ্থ ইষ্ট হে প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলোঁ হা নৰ্থ ইষ্ট ইজ মেজিক একদম মানে ৰহস্য আৰু মোৰ এনে লাগে আমি এতিয়াও স্ক্ৰেটচে কৰিব পৰা নাই নৰ্থ ইষ্টৰ গোটেই যিখিনি সৌন্দৰ্যৰ কথা কৈছোঁ গতিকে আমি যাওঁ বাহিৰলৈ যাওঁ ময়ো গৈছোঁ সকলোৱে যায় কিন্তু নৰ্থ ইষ্টৰ যিটো সৌন্দৰ্য এই সৌন্দৰ্যটো এতিয়ালৈ সম্পূৰ্ণভাৱে কোনো মানে তলি দেখা নাই মোৰ লগা নাই তলি দেখিছে যেন শুই থকা মানুহক জগাব পৰা কোনোবাই বুজি নুঠেই মই নুঠোঁ তেতিয়া মই তোমাক কেনেকৈ জগাম আজি মেইন ষ্ট্ৰীম মিডিয়া মেইন ষ্ট্ৰীম সমাজখন মেইনলেণ্ড ইণ্ডিয়া তেওঁলোকৰ হাতত কি নাই টেকন'লজিৰ এক্সেছ নাই নে ডেটা নাই নে ষ্টেটিষ্টিক্স নাই নে কি নাই নে কেমেৰা নাই নে মানুহ নাই নে আমাৰ নৰ্থ ইষ্টৰ পৰা মানুহ যোৱাই নাই ক'বলৈ তেওঁলোকে কি পোৱা নাই নেকি হস্পিটেলিটিটো তেওঁলোকে পাইছে তেওঁলোকৰ মন নাই গম পাইছানে আৰু মন নথকা মানুহৰ পিছত লাগি থাকি লাভ নাই আমি নিজত সুখী আছোঁ নৰ্থ ইষ্ট হেজ ইটছ অ'ন প্ৰব্লেমছ ঠিক আছে সেই তাহানিৰ পৰা 70 বছৰৰো আগৰ পৰা চাহ ইয়ালৈকে আহিছিলতো প্ৰথম 200 বছৰ বুলিও যদি ধৰোঁ ভুল নহয় ঠিক আছে দিয়ে আছে নৰ্থ ইষ্টে কোনোবাই কৈছে কোনে কৈছিল মোৰ মনত নাই কিৰতি গাই নৰ্থ ইষ্টৰ মুখখন এইফালে উহাৰটো সিফালে চ' সেই বস্তুটো আজিৰ তাৰিখত সলনি হৈছে কিন্তু তাৰ হেৰিটোহে সলনি হৈছে তাৰ মানে তোমাৰ কাঠামোটো একেই আছে তাৰ ৰং ৰূপ বেলেগ বেলেগ হৈ গৈছে মই কিন্তু ফিল কৰোঁ সেইটো হা আৰু সেইটো মই জাতীয়তাবাদী বুলি কোৱা নাই মই সেইটো কিন্তু মই দেখা পাই আছোঁতো এনি থিংকিং ইণ্ডিভিজুৱেল উইল থিংক যে কি তুমি যদি ৰেস্পাইট বিচাৰি তুমি অৱসাদৰ পৰা মুক্তি বিচাৰি তুমি এখন ঠাইলৈ আহিছা তুমি সেইখন ঠাইক বদনাম কৰি কিয় যাবা মানে য'ত তুমি যিয়ে তোমাক ছাঁ দিছে তুমি সেইখিনি ঠাইকে বদনাম কৰিবা নেকি কথাটো তেনেকুৱা মানে বুজি পাইছা আৰু সেইকাৰণে মই ভাবোঁ বেছি গুৰুত্ব দি লাভ নাই নৰ্থ ইষ্টত কি আছে সেয়া আমাৰ দেশৰ নেতাইও জানে আমাৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টেও জানে মিডিয়ায়ো জানে কিন্তু চবকেতো TRP লাগে চ' গতিকে মই ভাবোঁ যে কি শক্তি খৰচ কৰি লাভ নাই যে কি এইটোত আমাক এনেকৈ কৈছে আমি জানো ন আমি কি হয় দৰকাৰ নাই মানে